আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হোৱাটোৱে সম্পূৰ্ণ নিলজ্জকৰ কথা অসমীয়া সমাজৰ কাৰণে। কাৰণ তেওঁৰ নিচিনা শিল্পী হয়তো আৰু কিমান বছৰলৈ কিমান দশকলৈ নোলাব সেইটো কোনেও নাজানে। গতিকে তেওঁৰ নিচিনা শিল্পী এজনৰ মৃত্যু হোৱাৰ পিছত যিহেতু এনেকৈ লিখিব লগা হৈছে, তাতকৈ আৰু অপমান নাই অসমীয়া ৰাইজৰ প্ৰতি। গতিকে চৰকাৰক এইটোৱে আহ্বান জনাম, চৰকাৰৰ ওপৰত বিশ্বাস আছে, পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, আইনৰ ওপৰত বিশ্বাস আছে। গতিকে তেওঁলোকক অনুৰোধ জনাইছোঁ, যিমান পাৰি সোনকালে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰক। যি হৈছিল কাহিনীটো সকলোকে জনাওক, কি হৈছিলে তাত। আৰু যেতিয়া ন্যায় পাব তাৰ পিছতহে কিন্তু মানুহবিলাক নৰ্মেল হ'ব। এই শিল্পী সমাজ যে আজি গঠিত হৈছে, এয়া ৰবীন্দ্ৰ ভৱনৰ মুকলিৰ স্বাৰ্থত ইয়াত আজি লগ হৈছে। তো এই শিল্পী সমাজৰ মনবিলাকো ঠিক নহয়, তাৰমানে চব বস্তু মাইণ্ডটো আচলতে তাত লাগি আছে চবৰে। গতিকে যিহেতু ৰবীন্দ্ৰ ভৱন মুকলি ক্ষেত্ৰত জুবিন গাৰ্গেও স্বাক্ষৰ কৰিছিলে, তো তেওঁ এই ঐক্যমঞ্চৰ এটা পাৰ্ট। গতিকে চৰকাৰক এইটোৱে আহ্বান জনাম যে ন্যায়ৰ লগতে এইখিনি কামো কৰক।